নেমচু মুছলিম ছাত্ৰ সন্থা আৰু বিভিন্ন দল সংগঠনৰ সহযোগত যোৱাকালি যিটো বন্ধ আছিল 24 তাৰিখে যিটো বন্ধ দৰং জিলাবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে বন্ধ পালন কৰিছে। গতিকে তাৰ বাবে দৰং জিলাবাসী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল যে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ব্যক্তিগত চেনেল নিউজ লাইভত বাতৰি পৰিৱেশন প্ৰকাশ পাইছে যে তাতে 6জন মানুহৰ উচতনিত এই ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হৈছে। গতিকে আপোনালোকে চাওক যোৱাকালি 23 তাৰিখে যিটো আপোনাৰ উচ্ছেদ অভিযান চলিছে তাতে ইতিহাস ফ্ৰণ্টৰ কোনো এজন সদস্য তাত উপস্থিত আছিল। আজি যিটো SB ৰিপৰ্ট বুলি কৈছে চোৰাংচোৱা ৰিপৰ্ট বুলি কৈছে আজি আমি ইতিহাস অসম ৰাজ্যিক সমিতিৰ তৰফৰ পৰা আমি চেলেঞ্জ কৰিছোঁ এটা ৰিপৰ্ট এনেকুৱা এটা প্ৰুভ কৰক যে সেইদিনা সেই মুহূৰ্তত কোনো এজন ইতিহাস ফ্ৰণ্টৰ সদস্য তাত উপস্থিত আছিল। প্ৰথম কথা। দ্বিতীয় কথাটো কোৱা হৈছে তাতে উচতনি দিয়াৰ বাবেই সেই হিংসাত্মক ঘটনা সংঘটিত হৈছে। গতিকে আজি আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক তথা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, জুডিচিয়েল ইনকুৱাৰী দিছে, জুডিচিয়েল ইনকুৱাৰী দিয়ক। SB ৰিপৰ্টত এইটো প্ৰুভ কৰিব লাগিব তাতে ইতিহাস ফ্ৰণ্টৰ কোনোবা সদস্য তাতে উপস্থিত আছিল নেকি, বা ইতিহাস ফ্ৰণ্টৰ কোনোবা সদস্য বা মোৰ তেনেকুৱা কোনো বক্তব্য আছে নেকি যে উচতনি দিয়া। গতিকে আজি সংখ্যালঘু লোকসকলক নিক্ষেপ কৰাৰ এটা ষড়যন্ত্ৰ ৰচিছে। আজি RSSৰ এজেণ্ডা মতে কাম কৰি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তাতে প্ৰায় আপোনাৰ 40,000 লোক তাতে বসবাস কৰে 50-60 বছৰৰ পৰা। তাতে ভোটাৰ লিষ্ট আছে, তাতে আপোনাৰ ৰেচন কাৰ্ড আছে, তাতে NRCত ইতিমধ্যে NRCত নাম অন্তৰ্ভুক্ত হৈছে। সেই লোকসকলক সংস্থাপন নিদি কিহৰ বাবে তাতে উচ্ছেদ কৰিবলৈ গ'ল। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি মন্তব্য কৰিছে যে তাতে প্ৰতিজন ভূমিহীন লোকক 6 বিঘাকৈ মাটি দিয়া হ'ব। তেনেহ'লে বিগত 3টা মাহৰ পৰা দৰং জিলাৰ প্ৰতিটো চাৰ্কুল অফিচাৰ প্ৰতিটো চাৰ্কুলৰ ব্লাড মণ্ডল আৰু গোটেইকেইটা চাৰ্কুল অফিচাৰক তাতে উপস্থিত কৰি তাত ছাৰ্ভে কৰা হৈছে। তেনে ক্ষেত্ৰত সেই লোকসকলক কিয় লেণ্ড পলিচি 6 বিঘাকৈ জমি মাটি তাত আবণ্টন দিয়া নহ'ল, তাত আবণ্টন নিদি মাটি আবণ্টন নিদি এভেকশ্যন কৰিবলৈ কিয় যোৱা হ'ল। গতিকে সমগ্ৰ ঘটনা তাতে অসম আৰক্ষীৰ লোকে যে ঘৰ জ্বলাইছে তাৰ ভিজুৱেল আমাৰ তাত আছে, বিভিন্ন সিহঁতে কি সেই ভিজুৱেল আমাৰ তাত আছে। গতিকে এজন লোকক নিৰ্মমভাৱে প্ৰহাৰ কৰিছে এই কথা আমি উপস্থাপন কৰিছোঁ। তাতে অসম আৰক্ষীয়ে ঘৰ জ্বলাইছে এই কথা উপস্থাপন কৰিছোঁ। আজি অসম চৰকাৰে